নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিত আণ্ডাৰত পঢ়ি থকা FY/UGP 4th চেমিষ্টাৰ অৰ্থাৎ যিসকলে BA 4th চেমিষ্টাৰ AC ছাবজেক্ট নিকা অসমীয়া ভাষা পঢ়ি আছে তেওঁলোকৰ অনুশীলনীৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰিম। ইয়াৰ আগতে আমি ইউনিট 1ৰ 1 নম্বৰীয়া যিখিনি কুৱেশ্যন আছিলে সেইখিনি আমি আলোচনা কৰিছোঁ। এতিয়া আমি এইটো ভিডিঅ'ৰ মাধ্যমেৰে 2 নম্বৰ আৰু 3 নম্বৰ যিখিনি কুৱেশ্যন আছে তাৰে এনচাৰখিনি আলোচনা কৰিম। এতিয়া আমি ইউনিট 1ৰ কুৱেশ্যন এনচাৰখিনি আলোচনা কৰিম। ইউনিট 1ৰ 1 মাৰ্কৰ যিখিনি অতি চমু প্ৰশ্ন আছিলে এইখিনি আমি আলোচনা কৰিছোঁ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ গৈছোঁ। চমু প্ৰশ্ন যিখিনি দিয়া আছে এইখিনি গোটেইখিনি অনুশীলনীৰ প্ৰশ্ন প্ৰথম চেপ্টাৰৰ, ঠিক আছে। এতিয়া আমি প্ৰথম কুৱেশ্যন লৈ আগবাঢ়িছোঁ। প্ৰথম কুৱেশ্যনটো দিয়া আছে অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ কোনে কেতিয়া ৰচনা কৰে? ইয়াৰ এনচাৰটো হ'ব অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ উইলিয়াম ৰবিনছে ৰচনা কৰে। অৰ্থাৎ স্পেলিংটো চাব উইলিয়াম ৰবিনছ, ঠিক আছে। উইলিয়াম ৰবিনছে ৰচনা কৰিছিল। তাৰপিছতে কিমান চনত? এইটো আছিলে 1839 চনত। এইটো আপোনালোকৰ এনচাৰটো চাব ইয়াতে 1839 চনত ইংৰাজী ব্যাকৰণৰ আৰ্হিত কৰা উইলিয়ামছ ৰবিনছৰ দ্য গ্ৰামাৰ অফ দ্য এছামিছ লেংগুৱেজ। এইটো কিতাপখনৰ নামো দিয়া আছে গ্ৰামাৰ বা যিখন ব্যাকৰণ আছিলে সেইখিনি নামখিনি দিয়া আছে আৰু স্পেলিংটো এনেধৰণে। তাৰপিছত এতিয়া আমি আহিছোঁ 2 নম্বৰ কুৱেশ্যনলৈ। 2 নম্বৰটো চাওক হেমচন্দ্ৰ বৰুৱাৰ প্ৰথম ব্যাকৰণখনৰ নাম কি? এইখন কেতিয়া প্ৰকাশিত হৈছিল? এনচাৰটো লিখিব হেমচন্দ্ৰ বৰুৱাৰ প্ৰথমখন ব্যাকৰণৰ নাম হৈছে অসমীয়া ভাষাৰ ব্যাকৰণ আৰু এইখন প্ৰকাশ পাইছিলে 1859 চনত। এইটো এনচাৰটো দিয়া আছে। ইয়াতে দিয়া আছে হেমচন্দ্ৰ বৰুৱাৰ তাৰপিছতে অসমীয়া ভাষাৰ ব্যাকৰণ আৰু এইটো কিমান চন? 1859 চন। এইখিনি ইয়াতে এনচাৰখিনি দিয়া আছে। এতিয়া আমি নেক্সট 3 নম্বৰ কুৱেশ্যন আলোচনা কৰিম। 3 নম্বৰ কুৱেশ্যনটো আছিলে কোনখিনি সময়ক অসমীয়া ভাষাৰ অন্ধকাৰ যুগ বোলা হয়? এনচাৰটো হ'ব কোনখিনি সময়ক কোৱা হয় বুলি ক'লে বৈষ্ণৱ আৰু প্ৰাক অৰুণোদয় যুগৰ সময়ক অসমীয়া ভাষাৰ অন্ধকাৰ যুগ বুলি কোৱা হয়। এনচাৰটো চাব পৰৱৰ্তী বৈষ্ণৱ আৰু প্ৰাক অৰুণোদয় যুগলৈ বলিষ্ঠ সাহিত্য সম্ভাৰে বৰ্তি থকা অসমীয়া ভাষাৰ অন্ধকাৰ যুগ নামি আহে ইংৰাজৰ শাসনকালত। কোনখিনি সময় বা যুগ বুলি ক'লে পৰৱৰ্তী বৈষ্ণৱ আৰু প্ৰাক অৰুণোদয় যুগৰ সেইখিনি সময় এইখিনি অন্ধকাৰ যুগ বুলি কোৱা হয়। তাৰপিছতে যিটো 3 নম্বৰ 4 নম্বৰ কুৱেশ্যনটো আছিলে যে অসমীয়া ভাষা অসমৰ পৰা কেতিয়া আৰু কিয় বহিষ্কৃত হৈছিল? এনচাৰটো হ'ব অসমীয়া ভাষা অসমৰ পৰা কিমান চনত হৈছিলে? এইটো 1836, ঠিক আছে। এইটো হ'ব অসমীয়া ভাষা অসমৰ পৰা কেতিয়া? 1836 চনত বহিষ্কৃত হৈছিল আৰু কিয় হৈছিল এইটো এতিয়া আপোনালোকে চাব পাৰিব। এইখিনি এনচাৰটো পাবলৈ আপোনালোকে এইখিনি যিটো পেৰাগ্ৰাফ দিয়া আছে এইখিনি পঢ়ি ল'ব। ইয়াতে দিয়া আছে 1836 চনত অসমৰ পৰা অসমীয়া ভাষাক বহিষ্কাৰ কৰি তাৰ ঠাইত বাংলা ভাষাৰ প্ৰৱৰ্তন কৰিছিল। তেওঁলোকৰ মতে অসমীয়া ভাষা এটা পৃথক নহয়, ই বাংলা ভাষাৰে এটা উপভাষা মাথোন, এইটো তেওঁলোকে ভাবিছিল। এইখিনি পঢ়িলে আপোনালোকে বুজি পাব। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনটো দিয়া আছে চাওক অসমীয়া ভাষাৰ প্ৰথম ছপা পুথিখনৰ নাম কি? এইখন কেতিয়া ছপা হৈছিল? ইয়াৰে এনচাৰটো হ'ব অসমীয়া ভাষাৰ প্ৰথম ছপা পুথিখনৰ নাম হৈছে ধৰ্ম পুস্তক আৰু এইখন প্ৰকাশ পাইছিল বা ছপা হৈছিল কিমান চনত?
1813 চনত। চ' এনচাৰটো চাবলৈ আপোনালোকে ইয়াতে আহিব লাগিব। 1813 প্ৰযত্নতে এইখিনি চালে তাৰপিছতে মেইন এনচাৰটো আহিব। 1813 চনত আত্মাৰাম শৰ্মাৰ হতুৱাই বাইবেলখন ধৰ্মবচক নাম দি অনুষ্ঠিত হৈছিল। এইখনেই অসমীয়া ভাষাৰ প্ৰথম ছপা পুথি। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে যে ধ্বনি আৰু বিশিষ্ট ধ্বনিৰ মাজৰ পাৰ্থক্য কি? ধ্বনি আৰু বিশিষ্ট ধ্বনি আমি ইতিমধ্যে পঢ়িছোঁ। ইংৰাজীত যদি কওঁ আমি ভয়েল কেইটা আমি সকলোৱে জানো 5টা A, E, I, O, U। তাৰপিছতে এনে জেনেৰেল যিটো ABCD এইবিলাক বহুত কেইটা আছে, কিন্তু ভয়েল বুলি ক'লে আমি 5টাকে বুজো। ঠিক একেধৰণে ধ্বনি আৰু বিশিষ্ট ধ্বনি আছে, যাক আমি বিশিষ্ট ধ্বনি বুলি কওঁ। আৰু ধ্বনি মানে হৈছে যিটো আমি উচ্চাৰণ কৰোঁ মুখেৰে, তাক ধ্বনি বুলি কোৱা হয়। ঠিক আছে। চ' তাৰপিছতে এতিয়া আমি চাম বিশিষ্ট ধ্বনি আৰু ধ্বনিৰ মাজৰ পাৰ্থক্য কি? চ' আমি এতিয়া এনচাৰটো চাম। চ' ইয়াতে চাব প্ৰথমে ধ্বনিটো চাইছোঁ। মানুহৰ মুখৰ পৰা নিৰ্গত যিকোনো অৰ্থপূৰ্ণ শব্দই হৈছে ধ্বনি। ই ভাষাৰ ক্ষুদ্ৰতম একক। কেতিয়াবা আহে যে ভাষাৰ ক্ষুদ্ৰতম একক কি? ঠিক আছে, এইটো কেতিয়াবা আহে, গতিকে এইটো চাই ল'ব। তাৰপিছতে বিশিষ্ট ধ্বনি হৈছে যিবোৰ ধ্বনিয়ে শব্দৰ অৰ্থ পৰিৱৰ্তন কৰাত সহায় কৰে, তাক বিশিষ্ট ধ্বনি বোলে। সকলো ধ্বনিয়ে বিশিষ্ট ধ্বনি নহ'ব পাৰে, কিন্তু সকলো বিশিষ্ট ধ্বনিয়ে ধ্বনি। চ' এইটো অলপ ভয়েলৰ লগত আপোনালোকে মিলাই ল'ব, বা এনে যদি খুব সহজ সেইটো আছে আপোনালোকে বুজি পাব। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে যিটো 7 নম্বৰ, বিভাজ্য আৰু অবিভাজ্য ধ্বনি কাক বোলে? চ' ইয়াতে চাব আপোনালোকে বিভাজ্য ধ্বনি যিবোৰ ধ্বনিক এটাৰ পিছত আনটোক খণ্ড খণ্ড কৰিব পাৰি, তাকেই বিভাজ্য ধ্বনি বোলে, যেনে স্বৰধ্বনি আৰু ব্যঞ্জন ধ্বনি। আনহাতে অবিভাজ্য ধ্বনি হৈছে যিবোৰ ধ্বনিক পৃথক কৰিব নোৱাৰি, কিন্তু আন ধ্বনিৰ লগত উচ্চাৰিত হৈ শব্দৰ অৰ্থ সলনি কৰিব পাৰে, তাকেই অবিভাজ্য ধ্বনি বোলে, যেনে সুৰ, লহৰ, নেহিকা, ধ্বনি আদি। চ' সুৰ লহৰৰ কথা কোৱা হৈছে এনেধৰণে, যিটো আমি মনৰ ভাৱৰ লগত কথা কওঁ, অৰ্থাৎ কেতিয়াবা আমি খং কৰিও কথা কওঁ, কেতিয়াবা ভালদৰে কথা কওঁ, গতিকে সুৰ বেলেগ বেলেগ হয়, সেই কথাই ইয়াতে কোৱা হৈছে। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে 8 নম্বৰ, নিয়ত আৰু অনিয়ত ধ্বনিৰ পাৰ্থক্য কি? চ' এতিয়া চাব নিয়ত ধ্বনি হৈছে কোনো এটা ভাষাত যিবোৰ ধ্বনিৰ ব্যৱহাৰ অপৰিহাৰ্য আৰু স্থিৰ, সেইবোৰেই নিয়ত ধ্বনি। অনিয়ত ধ্বনি যিবোৰ ধ্বনিৰ ব্যৱহাৰ সকলো সময়তে বা সকলো বক্তাৰ ক্ষেত্ৰত স্থিৰ নহয়, তাকেই অনিয়ত ধ্বনি বোলে। চ' তাৰপিছতে নেক্সট কুৱেশ্যন লৈ আহিছোঁ 9 নম্বৰ কুৱেশ্যন, চন্দ্ৰবিন্দুৰ বিশিষ্ট ধ্বনিৰ মৰ্যাদা আছেনে? উদাহৰণ দিয়া। চ' এইটো চাব হয় আছে। অসমীয়া ভাষাত চন্দ্ৰবিন্দু অৰ্থাৎ নেহিকা ভৱনৰ বিশিষ্ট ধ্বনিৰ মৰ্যাদা আছে, কাৰণ ইয়াৰ ব্যৱহাৰে শব্দৰ অৰ্থ সলনি কৰে। উদাহৰণ কাহ এক প্ৰকাৰৰ ধাতু এইটো। আনহাতে কাহ ডিঙিৰ অসুখ যিটো আমি কওঁ, ইয়াত চন্দ্ৰবিন্দুৰ বাবে অৰ্থ সলনি হৈছে, অৰ্থাৎ চন্দ্ৰবিন্দুৰ বিশিষ্ট ধ্বনিৰ মৰ্যাদা আছে। নেক্সট কুৱেশ্যনটো আছিলে 10 নম্বৰ, সুৰ লহৰৰ বাবে অসমীয়া বাক্যৰ অৰ্থ পৰিৱৰ্তন হয়নে? উদাহৰণ দিয়া। চ' এইটো চাব 10 নম্বৰ, হয়, সুৰ লহৰৰ পৰিৱৰ্তনৰ ফলত একেটা বাক্যৰে অৰ্থ বা ভাৱ সলনি হ'ব পাৰে। উদাহৰণ তুমি যাবা সাধাৰণ বিৱৰণ, আকৌ যদি সুৰটো সলাই সোধা হয় তুমি যাবা, এইটো প্ৰশ্ন বুজাইছে, অৰ্থাৎ তুমি যাবা। অলপ আগতে মই কৈছিলোঁ যে খং কৰি কেতিয়াবা আমি কথা কওঁ, তাৰ লগতে ইয়াৰে অলপ মিল আছে। সাধাৰণ অৰ্থত যদি কাৰোবাক আমি কথা কওঁ, তেতিয়াহ'লে আমি কি কওঁ যে তুমি যাবা, সাধাৰণ অৰ্থ, এইটো সাধাৰণ বিৱৰণ। কিন্তু যদি আমি অলপ সুৰ ওলোটাই কওঁ তুমি যাবা, এইটো কেতিয়াবা প্ৰশ্নবোধক হয়, তুমি যাবানে বা তুমি যাবা। যদি আমি কাৰোবাক কওঁ তুমি যাবানে, কেতিয়াবা খং কৰিও ক'ব পাৰোঁ, কিন্তু কেতিয়াবা প্ৰশ্নবোধকো আমি কৰিব পাৰোঁ। সেইটো সুৰৰ লগত মিল থাকে, গতিকে ইয়াকে কোৱা হয় সুৰ লহৰৰ পৰিৱৰ্তনৰ ফলত একেটা বাক্যৰে অৰ্থ বা ভাৱ সলনি হ'ব পাৰে।
চ' এইটো এনচাৰটো ইয়াতে দিয়া আছে। নেক্সট কুৱেশ্যন আছিলে নাহিকা আৰু অনিনাহিক ধ্বনি কাক বোলে? চ' ইয়াতে চাব নেহিকা ধ্বনি যিবোৰ ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাসৰ বায়ু সম্পূৰ্ণৰূপে নাকেৰে ওলাই যায় তাক নাহিক ধ্বনি বোলে, যেনে ম, ন আদি। অনুনাসিক ধ্বনি যিবোৰ ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাসৰ বায়ুমুখ আৰু নাক এই দুই পথেদি ওলাই যায় তাক অনুনাসিক ধ্বনি বোলে, যেনে আ, ই আদি। নেক্সট কুৱেশ্যন আছিলে এ আৰু এৰ ধ্বনিৰ পাৰ্থক্য দেখুৱাই যুঁজৰ শব্দ লিখা। চ' এইটো চাব অসমীয়াত এ ধ্বনিৰ দুটা উচ্চাৰণ আছে, এটা সংবৃত ই আৰু আনটো বিবৃত ই। অৰ্থাৎ ইয়াতে ই আৰু এই বুলি ক'ব লাগিব। উদাহৰণ 1 মেল, সফা আৰু মেল, অৰ্থাৎ এইটো খোলা। তাৰপিছতে বেলি, বেলি যিটো সূৰ্য আৰু বেলি হৈছে পলম। নেক্সট কুৱেশ্যন আছিলে যে অ আৰু অ ধ্বনিৰ পাৰ্থক্য দেখুৱাই যুঁজৰ শব্দ লিখা। ইয়াৰে এটা তালিকা আছে, এইটো আপোনালোকে নিশ্চয় জানে। সেইটো জানিলে এইখিনি কুৱেশ্যন খুবেই সহজ হ'ব। চ' এইখিনি চাওক উদাহৰণ 1 বল খেলিব পৰা বস্তু আৰু বল শক্তি, বল আৰু বল, ঠিক আছে। নেক্সট কল আৰু কল, কল মানে আমি ফল বিশেষ যিটো খোৱা ফল বিশেষ বুজো, আনহাতে আৰু যদি কল কওঁ তেতিয়াহ'লে যন্ত্ৰ বুজাব। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে অখক আৰু সখজ বৰ্ণ কাক বোলে? চ' এইটো আছিলে অখজ বৰ্ণ যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে স্বৰতন্ত্ৰী কঁপনি নুঠে তাক অখজ বৰ্ণ বোলে। বৰ্গৰ প্ৰথম আৰু দ্বিতীয় বৰ্ণবোৰ অখজ, যেনে ক, খ। সখৰ বৰ্ণ যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে স্বৰতন্ত্ৰী কঁপি উঠে তাক সখজ বৰ্ণ বোলে। বৰ্গৰ তৃতীয় আৰু চতুৰ্থ বৰ্ণবোৰ সখক, যেনে গ, খ আদি। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে যে তথা শেষৰটো কুৱেশ্যন অল্পপ্ৰাণ আৰু মহাপ্ৰাণ বৰ্ণ কাক বোলে? চ' ইয়াতে এইটো দিয়া আছে যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে নিশ্বাসৰ বতাহৰ প্ৰয়োজন কমকৈ হয় তাক অল্পপ্ৰাণ বৰ্ণ বোলে। তাৰপিছতে আছে যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে নিশ্বাসৰ বতাহ জোৰেৰে ওলাই তাক মহাপ্ৰাণ বৰ্ণ বোলে। চ' ইয়াতে উদাহৰণ দি আছে ক, খ, তাৰপিছত আৰু আনটো দি আছে খ, খ। এইখিনি আছিলে আপোনালোকৰ যিখিনি কুৱেশ্যন পাৰ্ট 2ৰ যিখিনি কুৱেশ্যন, সেইখিনি প্ৰথম ইউনিটৰ পাৰ্ট 2ৰ কুৱেশ্যন আৰু এনচাৰ। ইয়াৰ পিছতে আমি পাৰ্ট 3 লৈ আহিম। বাকী কুৱেশ্যন যিখিনি লং কুৱেশ্যন আছে 5 মাৰ্কৰ বা 10 মাৰ্কৰ এইখিনি কুৱেশ্যন আলোচনা কৰিম। চ' গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।